ভাল বোলে বাপ সমস্ত আহি ৰাতি বিয়লি কাল তেৰাৰ বোলে গৃহত বোলে থিত দিলেহি তেৰাৰ বোলে ভাইক বোলে কৌটি কৌটি পুৰুষৰ ভাই
তেখেতসকলেনো আপোনালোকক কি দি সন্তুষ্ট কৰিব? এটি গুৱা পাণ, এখনি বস্ত্ৰ আৰু কিঞ্চিত মাত্ৰ দণ্ডৰচনা দি আপোনালোকৰ অভয় চৰণত শৰণাপন্ন হৈছে। এইখিনি কৰিবলৈ যাওঁতে আগ পিছ বহা টুটা দায় দম্ভ অহংকাৰ অনেক দুখাদুখ হ'ব পাৰে। সৰ্বদুখখিনিৰ পৰা পৰিত্ৰাণ পোৱাৰ হেতু ভগৱন্তৰ চৰণত, আপোনাসৱৰ চৰণত তেখেতসকলে গলে বস্তে লৈ সেৱা নিবেদন কৰিছে। কি হৈছে না হৈছে ৰাইজসকলৰ অসন্তুষ্টিৰ কাৰণে তেখেতসকলে পুনৰবাৰ আপোনালোকৰ দণ্ডৰচনা দি অভয় চৰণত শৰণাপন্ন হৈছে। এইখিনি কৰিবলৈ যাওঁতে যদি কিবা দায় দুখ থাকিব পাৰে আপোনালোকৰ বজ্ৰবাক্য মাৰ্জনা ন্যায় এইদৰে আপোনাৰ খবৰ খাই পৰি থাকিব লাগে। গোবিন্দাই পেলাই কিবা কৰিব গৃহস্থৰ মনৰ সাত বাঞ্ছিত পূৰণ কৰিয়ে